ফ্ৰেণ্ডছ এটা খুবেই সাধাৰণ বেমাৰৰ বিষয়ে আজি আলোচনা কৰিম এটা অদ্ভুত বেমাৰ আপোনালোকে শেষলৈ চাওক ধৈৰ্য ধৰি যাৰ নাম হৈছে OCD নহলে বহুত কিবা কিবি মিছ কৰিব আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক মাই ইউটিউব চেনেল বিকাশ ভাই তো আজি মই এটা বেমাৰৰ বিষয়ে আলোচনা কৰি আপোনালোকক যাৰ নাম হৈছে OCD মানে হ'ল অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ তো বেমাৰটো কি কমন বেমাৰ হয় তো চাওক এইটো বেমাৰ এওঁৰো হ'ব পাৰে মোৰো হ'ব পাৰে তেওঁৰো হ'ব পাৰে তো আপোনাৰো হ'ব পাৰে সকলোৰে হ'ব পাৰে গম পাইছেনে তো বেমাৰটো অলপ জানি লওক তো ফ্ৰেণ্ডছ খুবেই সাধাৰণ এটা বেমাৰ গম পাইছেনে যাৰ নাম হৈছে OCD তো মানে কিবা মানে এনেকা হাত ধোৱা বেমাৰ গা ধোৱা বেমাৰ চাফ চিকুণ বেমাৰ এইটো মহিলাৰ ক্ষেত্ৰত বেছি দেখা পায় আমাৰ সিস্টেমটোত মানে এনেকা গণ্ডগোল লগাই থাকে যোনটো সিস্টেম আছে আমাৰ মোবাইল সাৰ্কিটত হৈছে না বেয়া চিন্তাবোৰ মূৰলৈ আহি থাকে আৰু মহিলাৰ ক্ষেত্ৰত কি হয় মহিলা এনেকুৱাই চাফ চিকুণ কৰি থাকে যে ল'ৰা ছোৱালীক ভাত দিব পাহৰি যায় পাৰ ডে এনেকুৱা হৈ থাকে গম পাইছেনে তো এনেকুৱা যদি আপোনালোক কাৰোবাৰ বেমাৰ ভৰিছে তো সোনকালে ডক্তৰ দেখাওক নহ'লে বহুত বিপদৰ সন্মুখীন হ'ব আৰু শেষত মই ধুনীয়া বস্তু মই কৈ আছোঁ আপোনালোকক তো ধৈৰ্য ধৰি শেষলৈ চাওক ভিডিঅ'টো কি কওঁ মানে চিন্তা কৰিব লাগে নেকি নাই চিন্তা কৰিব বেছি নালাগে চিন্তাটো কৰিব লাগে কিন্তু বেছি কৰিব নালাগে আৰু বেছি কৰিব নালাগে কৰিলে মানুহ বেছি বেমাৰ হ'ব পগলা হ'ব আৰু ঘূৰি থাকিব আৰু এনেকৈ আৰু গম পালাই ন তো কি ক'লে তো আমাৰ কালটোৱে তো এইটো মতে চলিব আৰু আপোনালোকক ছোৱালীৰ লগত কি কৈছে কোৱাচোন আকৌ ছোৱালীৰ লগত যদি প্ৰেমত পৰিছে ছোৱালী যদি পলাই যায় বেছি টেনশ্যন ল'ব নালাগে টেনশ্যনটো হ'ব কিন্তু এদিন ৰাতি বহুত কান্দিব কান্দাৰ পিছত কি কৰিবি পূৰা মাংস লৈ আনি কিনে পূৰা মছলা দি পূৰা বনাই কিনে পূৰা খাইখিনি বাছ বিন্দাছ টোপনি মাৰিলে হ'ল কি কৈছে যে কোনোবাই মানে ছোৱালী পলাই গ'লে মানে বহুত টেনশ্যন কৰে গম পাইছেনে ই কৈছে তো মানে টেনশ্যন কৰি ভাগ দিছে মাছ মাংস যিমান পাৰে বেছিকৈ আনি পেলাই আৰু বেছিকৈ খাব দিছে এনজয় চাওক মই আপোনালোকক এটা বস্তু দেখাই আছোঁ সৌ তাত দেখা পাইছে ন গা ধুই আছে যে সেইটো এটা OCD পেচেণ্ট হয় গম পাইছেনে এনেকুৱা এজন পেচেণ্ট আছে যাক মোক লৈ যোৱাৰ কথা কৈছে তেওঁৰ নামটো মই মেনশ্যন কৰিব নোৱাৰোঁ তো তেওঁ তাতে মানে এইটো বেমাৰ পাইছোঁ তেওঁ মানে যোনফালে যাব আৰু সিফালে পানী ঢালি গৈ থাকে মানে কিবা লেতেৰা হৈ আছে নেকি মানে তেওঁক মানে কৰিবৰ কাৰণে এই বেমাৰটো কৰিবৰ কাৰণে বাধ্য কৰে মানে তেওঁৰ চিষ্টেমটো যে চিষ্টেমটোত গৰ্বৰি লগাই থাকে গম পাইছেনে তেওঁ মানে অবচেছিভ মানে বিভিন্ন ধৰণৰ মানে আপোনাৰ চিন্তাবিলাক এনেকুৱা মানে ছবিৰ দৰে আহি থাকে গন্দগী আহিছিল লেতেৰা হ'ল নেকি ইফালে গ'লে আকৌ চোৱা লাগিল নেকি তো মানে সেইবোৰ চিন্তাৰ কাৰণে তেওঁ পানী ঢালি যায় মানে তেওঁ ভাগৰি পৰে মানে তেওঁ নিজেও ভাবে মই কিয় এনেকুৱা কৰোঁ গম পাইছেনে নাই তো এনেকুৱা হাত ধুই আহিলে ঘৰটো লেতেৰা হৈ আছে নকওঁ আৰু মই এনেকুৱা ধৰণৰ বেমাৰৰ পৰা বাচিবলৈ এনেকৈ ফুটবল খেলক যদি জিম যাওক যদি জিম যাবলৈ পইচা নাই এনেকৈ ফুটবল খেলক গম পাইছে নাই তো এনেকৈ ফুটবল খেলক গম পাইছে নাই কাৰোবাৰ এই বেমাৰটো ছোৱালীৰ কাৰণে হ'ব পাৰে ছোৱালী ভাল পায় তো কাৰোবাৰ ধৰক চাফ চিকুণৰ কাৰণে হ'ব পাৰে তাৰপিছত কাৰোবাৰ ধৰক আপোনাৰ কিবা পইচাৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে তো মানে এইটো বেমাৰটো যিমান সহজ তাতকৈ বহুত কঠিন এটা মানে ভয়ানক বেমাৰতকৈ বেছি ডেঞ্জাৰ এই বেমাৰটোৰ কাৰণে বেষ্ট ডক্তৰ হৈছে চাইক'লজি ডক্তৰ মনোবিজ্ঞানিক ডক্তৰ গম পাইছেনে এইটোৱে আপোনাৰ মনত কেতিয়াও ভাল চিন্তা নানে অকল বেয়া চিন্তাবোৰ আনি থাকিব গম পাইছে নিগেটিভ চিন্তাবোৰ মানে উৎপন্ন কৰি থাকে যোন পজিটিভ চিন্তা মানে উৎপন্ন হ'বই নিদিয়ে অনলি নিগেটিভ কোনোবাই ধৰক চাফ চিকুণৰ কাৰণে হাতখনে ধুই থাকে তাৰপিছত আপোনাৰ ঘৰ মানে এনেকুৱা পৰিষ্কাৰ মানে তেওঁ যোনফালে যাব সিফালে মানে পানী দি যাব গম পাইছে নাই তো হাতখন আকৌ লেতেৰা হৈ আছে নেকি আকৌ লেতেৰা হৈছে আকৌ একবাৰ চাফা কৰোঁ তো এনেকুৱা মানে বেমাৰটো আপোনালোকে একবাৰ মানে কিছুমান ডক্টৰৰ মানে চাই ল'ব চালাটো মানে এই বেমাৰটো মই নিজৰ ওপৰত মই এক্সপেৰিমেণ্ট কৰিছিলোঁ মই টেনশ্যনত পৰিছিলোঁ এটা সময়ত তো সেইকাৰণে আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ এই চিন্তাত যেতিয়া পৰিলোঁ মই তেতিয়া মানে যেতিয়া মই এনেকুৱা বিচাৰিলোঁ তেতিয়া মই গম পালোঁ এইটো OCD বেমাৰ তো মই নিজকে মই চম্ভালি ল'লোঁ গম পাইছে নাই মই মানে এটাই মানে নিগেটিভ চিন্তাবোৰ বহুত উৎপন্ন হৈ থাকে পজিটিভ চিন্তা কোনো কাৰণতে নাই তো আমাৰ গুৱাহাটীত এটা বেষ্ট ডক্তৰ আছে ভাল ডক্তৰ আছে এজন তো তেওঁৰ নাম হ'ল জয়ন্ত দাস তো উজানবজাৰ আপোনাৰ ঘাটৰ পিনে থাকে কাছাৰী ঘাট যে আছে তাতে তাৰকা ঘৰটো যে আছে তৰা ঘৰ যে দেখাই যে তাৰে ওচৰতে আছে তাতে দেখাব পাৰে তেওঁৰ চেম্বাৰ আছে মই এদিন লৈ যাম মই যদি লৈ যাওঁ তেওঁক তো আপোনালোকক মই ভালকৈ দেখাই দিম ভিডিঅ'বোৰ তো আপোনালোকে সাৱধান ইণ্ডিয়া চাই নেকি সাৱধান ইণ্ডিয়া যোনটো আপোনাৰ এপিছ'ড আছে তাতে মই মানে এজন মানে মানুহ মই দেখা নাই কিন্তু এইটো বস্তুটো মানে এজন মানে মহিলা আছে তেওঁ দেখা পাইছে তেওঁ চাইছে এইটো এপিছ'ড তেওঁ মানে গম পোৱা নাছিল তেওঁ চাইছে জাষ্ট যে
গিৰিয়েকে ঘনীয়েকক মাৰিছে, মাৰি কিনে আকৌ গিৰিয়েকজনো মৰি গ'ল। গম পাইছে না কথাটো? মানে গিৰিয়েকে মাৰিছে ঘনীয়েকক মাৰি কিনে তাৰপিছত সি নিজে মৰিল। তো এইটো মই বেমাৰৰ কথা কৈ আছিলোঁ যে OCD বেমাৰ এনেকুৱা তেনে চাফ চিকুণ, কোনোবাই ধৰ হাত ধুই থাকে, কোনোবাই বাহিৰৰ পৰা আহিলেও গা ধুইব লাগে, কিবা কৰিব লাগে। তো তেওঁ মানে তেতিয়া ক'লে মই সাৱধান ইণ্ডিয়াত চাইছিলোঁ এনেকুৱা তাৰপিছত গিৰিয়েকৰ মানে ঘনীয়েকটো মানে এনেকুৱা আছিল, মানে বাহিৰৰ পৰা যদি ক'ৰবাত আহে ল'ৰা ছোৱালীবিলাককো মানে গা ধুৱাব, গা ধুৱাই সোমাব দিয়ে, মানে টাইম নাই, টেবুল নাই, মানে এনি টাইম মানে গা ধুই সোমাব লাগে, কিবা সময়। তাৰপিছত লাষ্টত অশান্তি হৈ গৈছে গিৰিয়েক, অশান্তি হৈ ঘনীয়েককো মাৰিছে ক'ৰবাত নি কিনে ফুৰিব যাম বুলি কৈ, আৰু সিও নিজে মৰি গ'ল। তো মই কৈছোঁ কি সাৱধান হওক, এনেকুৱা এটা মানে চিটুৱেশ্যন যাতে নাহে তাৰ কাৰণে আপোনালোকে আগৰ পৰাই সাৱধান হওক। তো সেইকাৰণে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। যদি ভাল লাগে মোক ছাপোৰ্ট কৰিব। তো আজিৰ কাৰণে এৰিলোঁ আৰু না কি? তো দিয়ক আৰু যদি ভাল লাগে কমেণ্ট এটা কৰি দিব।